হাই এণ্ড হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে পুৱা 5:30। যিহেতু আমাৰ এক্সাম আছে আজি, SI এক্সাম, গতিকে আমাৰ চেণ্টাৰ পৰিছে আজি গুৱাহাটী। তো গতিকে এতিয়া ওলাই ৰেডি, এতিয়া আমি যাম এক্সাম দিবলৈ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ। মহাপণ্ডিতসকল এতিয়াও কুৱেশ্যন এনচাৰ ডিছকাছ কৰি আছে। কিবা এটা কৈ দিয়া, কি জোচ নাই মানে। নাম কেইটা কৈ দিয়া। এক্সাম দিব গৈ আছে মানে টুপি লগত লৈ আহিব মানে। ষ্টাৰ কেইটা ষ্টাৰ কৈ দিয়া। বৰ্তমান তেওঁ পঢ়ি আছে, মুঠতে ফাটাফাটি হ'ব লাগে সেইটোৱে আৰু। যিয়ে নহওক প্ৰথমে ফালি দিব লাগিব, একদম ফালি দিব লাগিব। ট্ৰেইন অহাৰ বাবে অলপ সময় ৰখিব লগা হ'ল। এতিয়া আমি আকৌ যাম। জল্দি কিমান নুমুত আৰু। তো এইটো আমাৰ জাগিৰ ৰোডৰ ট্ৰেইন ষ্টেচন। তো এতিয়া ইয়াতে আছে এছিয়াৰ লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট, শুকান মাছৰ বজাৰ। এইখনেই আৰু এইবিলাক গাইছে, এইবিলাকে এছিয়াৰ শুকান মাছৰ বজাৰ, সকলোতকৈ ডাঙৰ। এইবিলাক যিবিলাক ঘৰ দেখিছে এইবিলাকে হয়, শুকান মাছৰ বজাৰ। এতিয়া বন্ধ আছে। এয়া মাছ দেখিছেনে, বস্তাত ভৰাই পেলাই থৈছে মাছ। গোন্ধটো বহুতেই বেয়া, তথাপিও কোৱা। যদি আপোনালোকে এই জাগিৰোডলৈ আহে, এই ঠাইখিনি পোৱাৰ লগে লগে এনেকুৱা এটা সুন্দৰ মানে গোন্ধ আগলৈ ভাহি আহিব। দামী চেণ্টেও মানে পাত্তা নাপায়, মানে ইমানে ধুনীয়া গোন্ধ। লাখ টকীয়া পাৰফিউমেও পাত্তা নাপায়, ধুনীয়া গোন্ধ। তো গাইছ, এতিয়া ফাইনেলি আমি পালোহি এতিয়া গুৱাহাটী। তো বহুত ডাঙৰ মানে কেছ এটা হৈ গ'ল। এইবিলাক মানে উল্টাকে ওলাই আছে, পিছফালে আগফালে চবফালে কেনেকুৱা লাগিল? এয়া মাথা চাথা ঘূৰাই পেলাই বমি চমি হৈ গৈছে মানে, কি হ'ব আৰু। তো এতিয়া আমি কিবা এটা খাই ল'ম, চাহ তাহ খাই পেলাই আমি যাম একদম। মানে কি এই দীপদাৰ বাথৰুম গৈছে হয়, গোন্ধ পাই লৈ কি খাইছিলা? ভীমকল খাই আহিছে বোলে, পৰীক্ষা দিব আহিলে শক্তি পোৱা যায়, ভীমকল খাব লাগে। বিলাহী কিয় খাইছিলে? ভাতো খাইছে আকৌ ভীমকলো খাইছে, ইমান খোৱা বস্তু। ভাত ভীমকল বিলাহী একেলগে মানে। আমি একোৱে খাই ভাত খাই মেইন কেছটো হ'ল ভীমকল খালি হাগা নোলায় কাৰণে এতিয়া মুখেদি ওলাব লগা হৈ গৈছে। বাবুল দেখাই দিয়া। বেয়া অৱস্থা হৈ গ'ল, কি ক'বা আৰু। তো গাইজ ফাইনেলি পৰীক্ষা দি মোৰ হৈ গ'ল। নিদিলে, গতিকে মোবাইল নিয়া নহ'ল, গতিকে সেইখিনি ভিডিঅ' আমি কৰিব নোৱাৰিলোঁ। গতিকে এতিয়া যেনে তেনে এক্সামটো দি ওলালোঁ। বেয়া হোৱা নাই এক্সাম, ভালে হৈছে বাৰু। তো গতিকে এতিয়া লগৰকেইটাক লৈ পেলাই আৰু আমি কিবা এটা খাবলৈ যাওঁ। বৰ্তমান নাৰিকল পানীকে খাই আছোঁ, গৰম যিহেতু বহুত পৰিছে, গতিকে উপায় নাই আৰু কি কৰিব আৰু। ভ্লগ হৈ আছে, ফটো মাৰা নাই, ভ্লগে কৰি আছোঁ। কামত পইচা নাই, কামত পইচা দাদাক মই পইচা দিছোঁ। ধৰি দিয়াচোন অলপমান, ধৰি দিবা নেকি এনেকৈ অলপ পইচা দে না। নাৰিকলটো ভিতৰত নাৰিকলখিনি খাব মন আছিল, কিন্তু এতিয়া দাদাই কৈছে নাৰিকলটো খাব নালাগে বোলে, পানী খাই পেলাই। শেষে নহয়চোন।
কেতিয়াৰ পৰা খাইছোঁ শেষে হোৱা নাই গ'লটো। এতিয়া অলপমান ডিছকাছ চলি আছে কুৱেশ্যন কি ভুল হ'ল কি শুদ্ধ হ'ল। যিমানটা শুদ্ধ কৰিছোঁ তাতকৈ বেছি হৈছে ভুল। এইফালে মাথা পেলাই দিছে কি ক'ম। গোটেই গৰম ইয়াত মানে কি ক'ম আৰু আপোনাৰ কোনো ফালৰ পৰা বতাহ অহা কোনো সুবিধা নাই। গুৱাহাটীতকৈ আমাৰ গাঁৱত বহু গুণে ভাল, সেইটোৱে ক'লোঁ আপোনালোকক। গাইজ ফাইনেলি আমি পাই গ'লোহি আমাৰ হোটেল নে কি এখন। এতিয়া আমি ইয়াত মানে খোৱা বোৱা কৰিব লাগিব। খোৱা বোৱা কৰি গা পা ধুম, গা পা ধুই পেলাই অলপমান জিৰণি ল'ম আৰু। তো এইখন দিয়ক শান্তি শান্তি অকমান। কি খাবা এতিয়া ব্লগ গৈ আছে ব্লগ ভাল লাগিলে আহি পাইছে এতিয়া ভাল লাগিছে। গাইজ মই কৈছোঁ বহুত ভাগৰ লাগিছে কি ক'ম মানে আপোনাক ক'ব নোৱাৰি মানে ইমান ভাগৰ লাগিছে, ইমান গৰম লাগিছে। তো ভবা নাছিলোঁ ইমান গৰম লাগিব বুলি, ভাবিছিলোঁ অলপমান ঠাণ্ডা বতৰ যেতিয়া বৰষুণ চৰষুণ দি আছে। গতিকে পিন্ধি আহিলোঁ আমি এতিয়া হাত দীঘল চাৰ্ট আৰু এতিয়া লাগিছে তামাম গৰম। তো এতিয়া যাই লওঁ ভিতৰলৈ, গা পা ধুই লওঁ, কিবাকিনি খাই লওঁ, খাই পেলাই আকৌ অলপমান ঘূৰি পেলাই ঘৰলৈ যামগৈ আৰু। ভাল লাগিছে নিউ। তো আপোনালোকে চাই লওক জেগাটো ধুনীয়া, পৰিষ্কাৰ বা পৰিষ্কাৰ। তো ইয়াৰ পৰা আমি আহিছোঁ ভিতৰলৈ সোমাই। কোনটো ৰুম? তো এয়া ইয়াত বিশেষকৈ আমি বহুত হুলস্থুল কৰিলোঁ। হুলস্থুল কৰা মানে ইমান অথৰিটি নাই, মনে মনে থাকিব দিছে, মানে বেলেগ মানুহ আছে। তো এয়া পাই গ'লোঁ আমি আমাৰ লগৰটো ৰুম। তো এতিয়া অলপমান আৰাম। থেংক ইউ দা, শান্তি লাগিছে এতিয়া অলপমান, থেংক ইউ। আহি পাই গৰমত ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম খাই লওঁ, খাই পেলাই এতিয়া কিমানি খোৱাবিলাক কৰিব লাগিব ভাত চাত। গাইছ আমি এতিয়া বহিছোঁ খাবলৈ। তো এয়া ধুনীয়াকৈ আমি আমাৰ দুপৰীয়া আহাৰ খালোঁ। লাঞ্চ 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 কেনেকুৱা? খোৱা 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 খাইছা? এতিয়া উলিয়াইছিলে, এতিয়া খোৱা কেনেকুৱা? তামা মাৰছা। তো ইয়াত আছে পনীৰ আৰু মাছ নে কি নাজানো, ইয়াৰ মাংস, ইয়াৰ কাচকল, অমিতা খাৰ। তো বোলো আমি খাই দিওঁ ন। ৰাতিপুৱা 4টা বজাতে খোৱা কিবা এটা ভাত খাইছিলোঁ, মাৰ ভাত খাইছিলোঁ। এতিয়া আহি পেলাই এতিয়া ভাত খাইছোঁ। কিমান ভোক লাগিছে অ' মাই গড। ধুনীয়া। তো ঘূৰা ফুকাটো বেছিকৈ নহ'লে আজি। তো জাষ্ট পৰীক্ষা দিয়া গ'ল, খোৱা বোৱাটো কৰা গ'ল আৰু এতিয়া ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ। বিশেষ এটা অসুবিধাৰ কাৰণে আমি বেছি ইয়াত কৰিব নাপালোঁ। তো নেক্সট আকৌ আহিম, আকৌ আহিলে ধুনীয়াকৈ ব্লগ এটা বনাম। তো এতিয়া ভিডিঅ'টো সামৰিছোঁ এইখিনিতে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কি আহি আছে কৈ দিয়া কিবা এটা, নোকোৱা নেকি একো? কোনো একো নকয়, ক'বলৈ মন নাই, কি কৰিব আৰু এইবিলাক ভিডিঅ' চিডিঅ' বনাব নাজানো না। চাই থাকক ভিডিঅ'টো। বাই বাই।